নমস্কাৰ, আপোনালোকক মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিঙলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ শিলপুখুৰীৰ নিৰামহীয়া শিৱ মন্দিৰলৈ। হয়, আজি যিহেতু সোমবাৰ, গতিকে সোমবাৰ ভগৱান শিৱৰ বাৰ বুলি কোৱা হয়, গতিকে শিৱক আৰাধনা কৰিবলৈ বুলি আজি ওলালোঁ আমি দুইজনী বাই ভনী। আৰু এয়া গৈ আছোঁ বৰ্তমান। আৰু আমি পালোঁগৈ আমাৰ আমি নিৰামহীয়া শিৱ মন্দিৰ ভাগলৈ গৈছিলোঁ যিহেতুকে মন্দিৰ ভাগ পালোঁগৈ। খুব ভাল লাগিলে তাত। প্ৰথমতে গৈয়ে তালৈ আমি তেতিয়া চাকি 5 গছ কিনি ল'লোঁ, বাই কিনি ল'লে। তাৰপিছত বায়ে ধুনীয়াকৈ চাকি কেইগছ লগাই দিলে। বায়ে নিজৰ মনৰ সকলোবিলাক সমস্যা দূৰ কৰিবলৈ, আশাবোৰ পূৰণ হ'বলৈ, ঘৰৰ মংগলৰ বাবে তাই ধুনীয়াকৈ চাকি কেইগছ লগাই দিছে। এয়া আৰু মন্দিৰ ভাগলৈ গৈ সঁচাকৈ বহুত ভাল লাগিলে। ইয়াত লগাই আছে চাকি কেইগছ। ধুনীয়াকৈ চাকি কেইগছ লগাই লৈছে বায়ে। এয়া সম্পূৰ্ণকৈ চাকি কেইগছ লগোৱা হৈ গ'ল। তাই ক'লে যে এখন চাকি তই লগাই দে বুলি, মই সেইকাৰণে এখন চাকি লগাই দিলোঁ ধুনীয়াকৈ। আৰু নিৰামহীয়া শিৱ মন্দিৰ ভাগত গৈ আমি পূজাৰীৰ চৰণত গৈ সেৱা কৰিলোঁ। তেওঁ ইমান ধুনীয়াকৈ আশীৰ্বাদো দিলে। আৰু বায়ে এইজোপা বেলগছৰে গাগছ হয়, তাৰে এই গছজোপা কেন্দ্ৰ কৰিয়ে মন্দিৰটো গঢ় লৈ উঠিছে বুলি আমাক তাৰে এজন বৰ্তাই আমাক ক'লে। বৰ্তাজনে আমাক বহুত ধুনীয়াকৈ কথাখিনি কৈ দিলে। আপোনালোকে ভ্লগটোৰ মাজভাগত আপোনালোকে নিশ্চয়কৈ শুনিব কথাখিনি। বহুত ধুনীয়াকৈ তেওঁ কৈ দিলে, আমাক বুজাই দিলে। আৰু প্ৰসাদো আমি পালোঁ বহুত ভালকৈ। আমি আমাৰ যোৱাটো অলপ দেৰি হৈ গৈছিলে যদিও আমি প্ৰসাদো পালোঁ, দৰ্শনো কৰিব পাৰিলোঁ। তাৰ কাৰণে আমি বহুত আনন্দিত। মই এনেদৰে যেতিয়া মন্দিৰৰ এনেকৈ বজাই লৈ তেতিয়া যিটো এটা শব্দ হয় নাই, সেই শব্দটো শুনি আমাৰ মনৰ যি আশা, সেই আশাক কৈ দিলে পূৰণ হয় বুলি কয় গতিকে মনটো একদম পবিত্ৰ লাগি যায়। আৰু তাৰপিছত নন্দী ভগৱানক আমি নিজৰ মনৰ আশাখিনি ক'লোঁ আৰু তেওঁৰ কাণত ৰিং এটা আছে, সেই ৰিংটোত এনেকুৱা টিং দি ইয়াতে শিৱ পূজা কৰিছিলে। ইয়াতে আমাৰ দাদা আৰু এইবিলাক ঢুকালে, কিছু বহুত মানুহ ঢুকালে। আমি তেতিয়া সৰুৱে বিচনাত পৰি থকাৰ অৱস্থাত আমি ইয়াৰে বেল কাপ খাইছিলোঁ। বেলো বেছি ডাঙৰ নহয়, ইমান সোৱাদৰ বেল। এই বেলগছজোপাৰ পৰাই আজি মন্দিৰ তাৰমানে বাবা একদম জাগ্ৰত মন্দিৰ। হেৰি মই গোটেইখিনি বস্তু ওলাই দিছোঁ। বটুত ভৈৰৱ আৰু এয়া সন্তোষী মা এয়া আৰু সুন্দৰকৈ আমি দৰ্শন কৰিলোঁ। আপোনালোকৰ যদি এই ব্লগটো ভাল লাগে চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।